শুভ অশুভ, শুভক্ষণ অশুভ দিন এইবোৰৰ পিছত আমি দৌৰি থাকোঁ হয়নে? এই দিনবোৰ আচলতে শুভ দিন, শুভ মুহূৰ্ত এইবিলাকে আমাক বহুত মানে মনটো বেয়াও কৰে কেতিয়াবা। আমি কিবা এটা কাম কৰিবলৈ আগবাঢ়ি যাওঁ, তেতিয়া আমি শুভ দিন চাওঁ, শুভ মুহূৰ্ত চাওঁ। আচলতে কি জানে, আমি বহুত বেছি প্ৰেক্টিকেল হ'ব লাগে। লাইফত প্ৰেক্টিকেল হ'লে আমি বহুতখিনি শুভ মুহূৰ্ত নিজেও বাছি ল'ব পাৰোঁ। কাৰণ অনবৰতে আমাৰ অশুভ মুহূৰ্তবোৰ নাথাকে। বহুতে মনত দুখ কৰে, ইছ ৰাম মই ঘৰটো বনালোঁ অশুভ দিন আছিল নেকি, বা মই অপাৰেশ্যনটো কৰিলোঁ অশুভ দিন আছিল নেকি। এইটো নহয়, শুভ মুহূৰ্ত শুভ দিন আমি আচলতে নিজে সুন্দৰকৈ বনাই ল'ব পাৰোঁ। এই বনোৱা কথাটোৱে হৈছে আমাৰ পজিটিভ মাইণ্ড। আমাৰ মাইণ্ডটো যদি পজিটিভ কৰি আমি আগবাঢ়োঁ নহয়, প্ৰতিটো দিনে আমাৰ কাৰণে শুভ। অশুভ বুলি কোনো কথা নাথাকে। আমি অতীতৰ কথাবিলাক ভাবিব নালাগে আৰু ভৱিষ্যতটো আমাৰ এই বৰ্তমানৰ যেতিয়া শুভ দিনবোৰ আমি নিজে বনাই ল'ব পাৰোঁ, তেতিয়াহে আমাৰ ভৱিষ্যতটো গঢ় লয়। মই মোৰ নিজৰ প্ৰেক্টিকেল লাইফৰ কথাই কওঁ। আজি 46 years হ'ল মোৰ এই এষ্ট্ৰলজি দিশটো। মই বহুত দেখিলোঁ যে কোনোবা বিয়া হৈ গ'ল, বিয়াৰ পিছত দৰা কইনা ধৰক আহিলে, বহুত দিন হৈ গ'ল বিয়া হোৱাৰ পিছতো আহিলে, আহি পেলাই যে কুষ্ঠিৰ ল'ৰাটোৰ দেৱগণ, ছোৱালীজনীৰ দেৱাৰীগণ মানে ৰাক্ষসগণ, তেওঁলোকে বহুত দুখ কৰে যে এই নহ'বই নেকি, আমাৰ এইটো মানে বেয়াই নেকি, সংসাৰখন ভাঙি যাব নেকি, ইমান অশুভ হ'ল আমি গমেই নাপালোঁ। আৰু কিছুমান আছে ধৰক নিজে নিজে ধৰক লাভ মেৰেজ, তেতিয়াতো একো চোৱা নাযায়। আচলতে কি জানে, এইবোৰ একো নহয়। নিজৰ মনটো যেতিয়া পজিটিভ কৰিব, যেতিয়া আকৌ নিজে মিলাই ল'ব নহয় সংসাৰখনত, কেতিয়াও অশুভ মুহূৰ্ত নাথাকে, অশুভ দিন নাথাকে।